ৰাতিপুৱা শুই উঠি ভগৱানৰ থাপনাখনত ধূপ বন্তি এগছি নিদিলে দেখোন মনটো কিবা ভালেই নালাগে, দিনটো কিবা ভালকৈ নোযোৱা নিচিনা লাগে, নহয়নে বাৰু? আৰু আজি বাৰু মোৰ বিশেষ জন্মদিন, বাৰ্থডে কিন্তু 15 জুনতে হৈ গ'ল দেই। ছোৱালীৰ লগত ব্যস্ত থাকিবলগীয়া কাৰণে ভিডিঅ' এতিয়াহে আপলোড দিব পাৰিছোঁ। আৰু গোটেই তিনিওটা বজাৰলৈ বুলি ওলাইছোঁ। দেউতাক থাকিলেহে মানে ছুটীত আহিলেহে আমাৰ বজাৰ কিছুমান কৰা হয়, অকলেনো ক'ত ছোৱালীলৈ যোৱা হ'ব পাৰে, মানে সম্ভৱ মানে নোৱাৰি আৰু দেই। ইমান মানে উৎপাত কৰে আৰু বেছি সময় যদি বজাৰত হৈ যায় তাই খোৱা সময়তে সদায় আমনি কৰে, সেইটো কাৰণে সোনকালে গৈছোঁ। আৰু তাৰপিছতে এয়া নিচা ছোৱালী এজনী নাজিৰা দোকান এখনতে থাকে, তাতে চাহ অলপ আৰু মিঠাই এনেকৈ খাই লৈছোঁ। তাৰপিছত লাহেকৈ মানে আমি আৰু বজাৰ কৰিম আৰু এতিয়া বজাৰ কৰি মেলি আমি অলপ গধুৰ আহাৰ মানে ফ্ৰাইড ৰাইচ অলপকৈ খাই লৈছোঁ। ফ্ৰাইড ৰাইচ মানে কি আৰু ভাল নহয় দেই ইমান, মই তাকে এৰিয়ে দিলোঁ বাকীখিনি। ইয়াত দেউতাকে অলপ ওলাই গৈছিলে দোকানলৈ বুলি, দেউতাকৰ চিটলৈ গৈ দেউতাকক এনেকৈ হাত বাউল দি তাই মাতি আছে। তাৰপিছতে দেউতাকে লগৰ এজনীক কেক এটা অৰ্ডাৰ দি থৈ দিছিলে, যিহেতু মামাহঁতেও বাহিৰত পঢ়ি আছিলে, আহিলে ঘৰলৈ, সেইটো কাৰণে গোটেইবিলাক আমাৰ কাৰণে মানে সৰু সুৰাকৈ চেলিব্ৰেশ্যন এটা কৰি দিওঁ আৰু সেনেকৈ বুলি ক'লে। আৰু বেটি মানে সোনজনীৰ লগত যিহেতু তাইৰ জন্মৰ পাছৰ পৰা প্ৰথম বাৰ্থডে তাই পাইছে, তাকে অলপ মানে তাইৰ লগতে এনজয় কৰিছোঁ বুলি ক'লেও বেয়া নহয় আৰু দেই। তাৰপিছত দেখিছোঁ ন চকু মোৰ কেনেকৈ ফুলিছে, মানে চকুটো কি হ'ল জানো, বিষতে এনেকৈ ফুলি গ'ল। তাৰপিছতে ওপৰলৈ এতিয়া মূৰ দাঙিব পৰা নিচিনাও হোৱা নাই, ইমান যে কষ্ট পাইছোঁ। আৰু যিবিলাক মানুহ মানে মোৰ বাৰ্থডেত আহিছিলে, বেটিক মৰমতে পইচা দি থৈ গৈছে, তাকে তাই জন্ম হোৱা দিনাখনৰ পৰাই মই এনেকৈ টেকেলিত থৈ দিছোঁ, তাই বোলো অলপ জনা হ'লে কিবা ল'ব পাৰিব। এয়া দেখিছোঁ ন, এতিয়া খোৱা সময় হৈ গ'ল। এতিয়া দেউতা আৰু নিচা খেতি মানে পুৰুষখিনিক দি দিয়া হৈছে আৰু লগতে বেটিকো মানে সোনজনী মানে সোনকালে টোপনি যাব যে, তাকে খিচিৰি আৰু মাংস এডোখৰ খুৱাই চাবলৈ চেষ্টা কৰিছোঁ। নাই, তাই খাবলৈ ইচ্ছা নাই, যি টি খাই আগৰ পৰাই পেট মানে তাই একদম ভৰ্তি কৰি থৈ দিছে। তাৰপিছত লাহেকৈ খুৱাই বোৱাই ধুৱাই পখলাই ককাকৰ লগত দি দিছোঁ। আৰু এতিয়া ককাক ডিউটিৰ পৰা অহাৰ পিছত তাই মানে পাছে লাগি যায় আৰু এতিয়া দেখিছে ন উৎপাত কিমান, ইটোৱে সিটোক মানে দুইটাই একদম পাউডাৰ ঘঁহি পিনি বগা হৈ লৈছে। এতিয়া আমি লাহেকৈ মহিলাখিনি খাম। আৰু মহিলানো কি আৰু দাদা, মা, খুৰী, আপা, মই, মানুহজন, তেনেকৈ গোটেইকেইটা বহি লৈছোঁ আৰু লাহে খাই আছোঁ। চবকে খুৱাই মেলি আজৰি হৈ তাৰপিছত ইয়াত দেখিছোঁ ন পাকঘৰৰ মজিয়াতে গোটেইখিনিয়ে মাটিতে বহি লৈছোঁ। ডাইনিঙত কিবা বস্তুহে থাকে আজিকালি, পাকঘৰৰ মজিয়াতে ভাত খাই দেখোন ভাল লাগে। আপোনালোকে কোনে এনেকৈ ভাল পায় কমেণ্ট কৰি জনাব দেই। খাই বৈ উঠি মানে কোনোবা খাই থাকোঁতে ধৰিবলৈতো মানুহ লাগিব, মামাকক দি থৈছোঁ। ছোৱালী যিহে উৎপাত, ওপৰৰ পৰা তাই মানে আমাক চাই মুখ মেলি হাঁহি আছে। বাৰু দিয়ক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আপোনালোকক ধন্যবাদ।